বন্ধুসকল, আজিৰ ভিডিঅ'ত আমি আপোনালোকক আমাৰ ধৰ্মশাস্ত্ৰত স্নান কৰাৰ বিষয়ে কি উল্লেখ আছে সেই বিষয়ে ক'ম। অৱশ্যে স্নান কৰাটো ব্যক্তিৰ নিজৰ ব্যক্তিগত বিষয়, কিন্তু সনাতন ধৰ্মশাস্ত্ৰসমূহত স্নান কৰাক লৈ বহুতো বিষয় উল্লেখিত আছে। ইয়াৰ ভিতৰত মানুহে কেতিয়া স্নান কৰিব লাগে বা কোন সময়ত স্নান কৰি থাকিলে মানুহে ধন ঐশ্বৰ্য আদি সকলো নাশ কৰে। পুৰাণত স্নানৰ নানা প্ৰকাৰৰ বিষয়েও উল্লেখ আছে আৰু এই বিষয়সমূহক বৈজ্ঞানিকসকলেও সত্য বুলি স্বীকাৰ কৰে। তেন্তে বলক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টি। স্নানৰ ভিতৰত প্ৰথমে আহে মুনি স্নান। মুনি স্নান পুৱা 4 বজাৰ পৰা 5 বজাৰ ভিতৰত কৰা হয়। ধৰ্মশাস্ত্ৰত এই স্নানক সৰ্বোত্তম বুলি ধৰা হয়। যি ব্যক্তিয়ে মুনি স্নান কৰে তেনে ব্যক্তিৰ বল বুদ্ধিৰ বিকাশ হোৱাৰ লগতে তেওঁ নিৰোগীও হয় আৰু এনে ব্যক্তিৰ গৃহলৈ সুখ সমৃদ্ধিৰ আগমনো ঘটে। স্নানৰ দ্বিতীয় প্ৰকাৰ হৈছে দেৱস্নান। দেৱস্নান 5 বজাৰ পুৱা 6 বজাৰ ভিতৰত কৰা হয়। দেৱস্নানক আমাৰ ধৰ্মশাস্ত্ৰত উত্তম স্নান বুলি কোৱা হৈছে। যিসকল লোকে দেৱস্নান কৰে তেনে লোকে যশ কীৰ্তি সুখ আদি লাভ কৰে। স্নানৰ তৃতীয় প্ৰকাৰ হৈছে মানৱ স্নান। এই স্নানক ধৰ্মশাস্ত্ৰত সাধাৰণ স্নান বোলা হৈছে। মানৱ স্নান পুৱা 6 বজাৰ পৰা 8 বজাৰ ভিতৰত কৰা হয়। এই স্নান কৰাৰ ফলত ব্যক্তিয়ে কাৰ্যত সফলতা লাভ কৰাৰ লগতে ভাগ্যৰো উদয় ঘটে। কিন্তু 8 বজাৰ পাছত কৰা স্নানক ৰাক্ষসী স্নান অভিহিত কৰা হয়। এই সময়ৰ পৰা স্নান কৰা ব্যক্তিৰ জীৱনলৈ দৰিদ্ৰতাৰ আগমন ঘটে। লগতে ৰাক্ষসী স্নান কৰা মানুহে জীৱনত গ্লানি দুখ চিন্তা আদিও পায়। এতিয়া আমি আহোঁ স্নান কৰাৰ সময়ত আমি কি কি নিয়ম পালন কৰিব লাগে আৰু কি কি ভুল কৰিব নালাগে সেই বিষয়লৈ। স্নানৰ এক ধাৰ্মিক আখ্যান আমি আপোনালোকক কওঁ, শুনক তেন্তে। সেয়া সময় আছিল দ্বাপৰ যুগৰ। বৃন্দাবনৰ কেইবাগৰাকী গোপীয়ে যমুনাত নিত্য স্নান কৰি আছিল আৰু তেওঁলোকে মনতে ভগৱন্তকো চিন্তা কৰি থাকে। কিন্তু তেওঁলোকৰ ভগৱানৰ ধ্যান কৰাত এক ত্ৰুটি আছিল আৰু সেয়া হৈছে যে তেওঁলোকে নগ্ন অৱস্থাত যমুনাত স্নান কৰি থাকে। এবাৰ ভগৱান শ্ৰীকৃষ্ণই সকলো গোপীৰে বস্ত্ৰ হাতত লৈ গছৰ ওপৰত বহিল। তেতিয়া গোপীসকলে তেওঁলোকৰ বস্ত্ৰ শ্ৰীকৃষ্ণক বিচাৰে, কিন্তু ভগৱান শ্ৰীকৃষ্ণ ইয়াত মান্তি নহ'ল। অশেষ কাকুতি মিনতি কৰাৰ পাছতো শ্ৰীকৃষ্ণ মান্তি নোহোৱাত উপায়ন্তৰ হৈ অৱশেষত তেওঁলোক পাৰলৈ উঠি আহি শ্ৰীকৃষ্ণৰ হাতৰ পৰা বস্ত্ৰ লয়। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই গোপীসকলৰ ভুল দেখুৱাই দিয়ে আৰু কয় যে তেওঁলোকে নগ্ন অৱস্থাত যমুনাত পানীত স্নান কৰি বৰুণ দেৱতাক অপমানিত কৰিছে। তেতিয়া গোপীসকলে নিজৰ ভুল মানি বৰুণ দেৱক ক্ষমা বিচাৰে। সেয়েহে বন্ধুসকল, আমাৰ ধৰ্মশাস্ত্ৰত নিব্ৰস্ত হৈ স্নান কৰাটো অনুচিত বুলি কৈছে। গৰুণ্ড পুৰাণত ভগৱান ব্ৰহ্মাই পক্ষীৰাজ গৰুণ্ডক স্নান কৰাৰ লাভ সম্পৰ্কে কৈছে আৰু সেই অনুসৰি ৰাতি যেতিয়া এজন লোক শুই থাকে সেই সময়ত তেওঁৰ মুখৰ পৰা কিছু অপবিত্ৰ লালটি নিৰ্গত হৈ থাকে। ইয়াৰ দ্বাৰা শুই থকা ব্যক্তিজনৰ শৰীৰ অপবিত্ৰ হৈ পৰে। সেইবাবে পুৱাই উঠি স্নান কৰি শৰীৰটি পবিত্ৰ কৰি তুলিব লাগে। তাৰ পাছতহে ধাৰ্মিক কাৰ্যসমূহ কৰিব লাগে। স্নান নকৰা লোকৰ আশে পাশে নকাৰাত্মক শক্তি সক্ৰিয় হৈ থাকে। ইয়াৰ বাহিৰেও গৰুণ্ড পুৰাণৰ উল্লেখ অনুসৰি যিসকল লোক প্ৰতিদিনে স্নান নকৰে তেওঁলোক কেতিয়াও ধনৱান নহয়। সেয়েহে বন্ধুসকল, শেষত এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে পুৱা সোনকালে শুই উঠি নিয়মিত কাৰ্য সম্পাদন কৰাৰ পাছত স্নান কৰক। দেৰিকৈ কৰা স্নান অৰ্থাৎ ৰাক্ষসী স্নান কৰাৰো প্ৰায়েই ৰুগীয়া হয়। আশা কৰোঁ আজিৰ ভিডিঅ' চাই আপোনালোকে নিশ্চয় ভাল পালে। যদি ভিডিঅ'টি চাই আপোনালোকে ভাল পালে তেন্তে লাইক কমেণ্ট কৰি জনাব। পুনৰ এটি নতুন আধ্যাত্মিক ভিডিঅ'লৈ আপোনালোকক লগ পোৱাৰ আশা আৰু প্ৰতিশ্ৰুতিৰ সৈতে আজিৰ ভিডিঅ'টি ইমানতেই পৰিল সমাপ্তি। চাই থাকিব দৈবিক অসমীয়া। ধন্যবাদ।